বিশ্ব শৰ্মাক কোনোবাই ভাল পাবও পাৰে, কোনোবাই বেয়া পাবও পাৰে, কিন্তু অসমৰ ৰাজনীতিত তেওঁক কোনো অস্বীকাৰ কৰিব নোৱাৰে। এই কথাষাৰ কৈছিল হোমেন বৰগোহাঁয়ে, আৰু এতিয়া যেন এই কথাষাৰকে ফলিয়াবলৈ গৈ আছে। অসমৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নাম ঘোষণা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে তেওঁ শপত গ্ৰহণো কৰিলে আৰু তেওঁৰ প্ৰথম কেবিনেটো হৈ যায়। অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ উত্থান এক স্বাভাৱিক ঘটনা। ৰাজ্যৰ আটাইতকৈ সক্ৰিয় আৰু সফল মন্ত্ৰী তথা অতি পাকৈত ৰাজনীতিক হিচাপে জনাজাত হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ জনতাৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। মুখ্যমন্ত্ৰীৰূপে দায়িত্ব পালন কৰাৰ পিছত সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ তেওঁ নিশ্চয় চেষ্টা কৰিব। নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংসদীয় ৰাজনীতিত যোগ দিছিল 2001 চনত। সন্মানীয় জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল 1969 চনৰ 1 ফেব্ৰুৱাৰীত। অসম আন্দোলনৰ ভৰপক সময়ত হিমন্ত বিশ্ব শৰ্মা 12-13 বছৰীয়া বালক, এক প্ৰকাৰৰ পখিলা খেদাৰ বয়স। কিন্তু এই কম বয়সীয়া শিশুজন প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল অসম আন্দোলনৰ সৈতে। অসম আন্দোলনৰ শীৰ্ষ নেতা প্ৰফুল্ল মহন্ত ভিগু ফুকনৰ সৈতে তেওঁৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। সেই সময়তে বিস্ময়কৰ বালক উপাধি পাইছিল বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এয়া ফটোত সেই সময়ৰ অসম আন্দোলনৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভিগু ফুকনৰ সৈতে এই ওচৰত থকা শিশু হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ অধ্যয়নৰ প্ৰতি থকা আগ্ৰহ আৰু আন্দোলনৰ বিভিন্ন দিশসমূহৰ প্ৰতি থকা অনুসন্ধিৎসু মনোভাৱে মোহিত কৰিছিল বিশেষকৈ ভিগু ফুকনক। ভিগু ফুকন নিজেও এজন অধ্যয়নশীল ব্যক্তি আছিল। তেওঁৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত থকা বিশাল গ্ৰন্থৰ ভাণ্ডাৰ প্ৰায়েই লিৰিকি বিদাৰি চাইছিল বালক হিমন্ত বিশ্ব শৰ্মাই। সেই থুনুকা বয়সতে হয়তো প্ৰফুল্ল ভিগুৰ পৰা ৰাজনীতিৰ আদিপাঠ গ্ৰহণ কৰিছিল শৰ্মাই। ছাত্ৰ সন্থাত সেই সময়ত চলা ৰাজনীতিৰ পৰাই হয়তো আয়ত্ত কৰিছিল ৰাজনীতিৰ আদিপাঠ। সেই ভিগু ফুকনকে কিন্তু 2001 চনৰ অসম বিধানসভা নিৰ্বাচনত পৰাজিত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ ৰাজনীতিৰে জড়িত হিমন্ত বিশ্ব শৰ্মাই 1987 চনৰ পৰা 1988 চনলৈকে কটন কলেজৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল, আৰু তাৰ পিছত একেৰাহে 3টা বছৰ তেওঁ কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। হাইস্কুলত পঢ়ি থকা কালতো হিমন্ত বিশ্ব শৰ্মাই কামৰূপ একাডেমীৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। এয়া আছিল 1982-83 চনৰ কথা। তাৰ পিছত 1984-85 চনত কামৰূপ একাডেমী ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ৰাজহুৱা সভাত হিমন্ত বিশ্ব শৰ্মাই 1979 চনত ভাষণ দিছিল। তেতিয়া তেওঁ 10-11 বছৰীয়া শিশু। আছুৰ উদ্যোগত অনুষ্ঠিত এক সমাৱেশত পাটাছাৰকুছি বিদ্যাপীঠত ছাত্ৰ হিচাপে ভাষণ ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাই। সেই সৰু বয়সৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বিশাল জনসভাসমূহত ভাষণ দি এক মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। হিমন্ত বিশ্ব শৰ্মাই কামৰূপ একাডেমীত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। 1985 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কটন কলেজৰ পৰাই ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও গ্ৰহণ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তেওঁ ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। শৰ্মাৰ গৱেষণাৰ বিষয় আছিল নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এ ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল এনালাইচিছ। 1994 চনত কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ আছিল। সদৌ গুৱাহাটী ছাত্ৰ সন্থাতো তেওঁক গুৰু দায়িত্ব অৰ্পণ কৰা হৈছিল। তেওঁৰ ৰাজনৈতিক পৰিপক্কতাৰ উমান পাই পিছত সেয়ে হিতেশ্বৰ শইকীয়াই তেওঁক আঁকোৱালি লৈছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ অতি ঘনিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছত যোগদান কৰি তেওঁ যুৱ কল্যাণ বিভাগৰ সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথমবাৰ তেওঁ 1996 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। জালুকবাৰী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ প্ৰথমবাৰ ভিগু কুমাৰ ফুকনৰ হাতত পৰাস্ত হৈছিল। তাৰ পিছত 2001 চনত তেওঁ জালুকবাৰীৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ আহে। এই 2001 চনৰ নিৰ্বাচনতে তেওঁ জালুকবাৰীত ভিগু ফুকনক পৰাস্ত কৰি নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ৰূপে সেই সময়ত তৰুণ গগৈয়ে যথেষ্ট আস্থা আৰু বিশ্বাসত লৈছিল হিমন্ত বিশ্ব শৰ্মাক। 2002 চনত তেওঁ শৰ্মাক মন্ত্ৰীসভাত স্থান দিছিল। প্ৰথমে কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব চম্ভালিছিল হিমন্ত বিশ্ব শৰ্মাই।
2006 চনত পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰে অসমত। জালুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা পুনৰ নিৰ্বাচিত হৈ আহে। তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মাক শিক্ষা, স্বাস্থ্যকে ধৰি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিছিল। 2011 চনত তৃতীয়বাৰৰ বাবে তৰুণ গগৈৰ নেতৃত্বত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল। হিমন্ত বিশ্ব শৰ্মাই গগৈ মন্ত্ৰীসভাত অতিকৈ বিশ্বস্ত আৰু ক্ষমতাশালী মন্ত্ৰীৰূপে শিক্ষা, স্বাস্থ্য, গুৱাহাটী উন্নয়ন আদি বিভাগসমূহৰ দায়িত্ব পাইছিল। তৰুণ গগৈ অতি ঘনিষ্ঠ হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা। কিন্তু লাহে লাহে এই সম্পৰ্কত ঘূণে ধৰিছিল। হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈ এই ৰাজনৈতিক সংঘাতৰ পৰিণতিত কংগ্ৰেছ এৰিব লগা হৈছিল হিমন্ত বিশ্ব শৰ্মাই। 2015 চনৰ 23 আগষ্টত তেওঁ বিজেপিত যোগদান কৰে আৰু 2016ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে জয়ী হয় শৰ্মা। অসমত বিজেপিয়ে প্ৰথমবাৰ চৰকাৰ গঠন কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লৈছিল সৰ্বানন্দ সোণোৱালে। সোণোৱাল মন্ত্ৰীসভাত শিক্ষা, স্বাস্থ্য, লোক নিৰ্মাণ, বিত্ত আদি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হৈছিল শৰ্মাক। ৰাজ্যৰ ৰাজনীতিত সৰ্বানন্দ সোণোৱালৰ সমান্তৰালভাৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও চৰ্চিত হৈ পৰিছিল। মাজতে শিক্ষা বিভাগৰ দায়িত্ব তেওঁৰ হাতৰ পৰা আঁতৰাই সিদ্ধাৰ্থ ভট্টাচাৰ্যক অৰ্পণ কৰা হৈছিল যদিও পুনৰ সেই দায়িত্ব তেওঁক অৰ্পণ কৰা হয়। 2021 নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা আছিল নিৰ্বাচনী প্ৰচাৰৰ অন্যতম ৰূপকাৰ। অসমৰ প্ৰায়বোৰ সমষ্টিতে শৰ্মাই প্ৰচাৰ অভিযানত অংশ লৈছিল। 2016 চনৰ নিৰ্বাচনতো তেওঁ বিজেপিৰ বিজয়ৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিছিল। তাৰ পিছত 2019 চনৰ লোকসভা নিৰ্বাচনতো তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। যথেষ্ট চৰ্চা আৰু বিতৰ্কৰ মাজতো থাকে কিন্তু হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ মন্তব্য, কাম-কাজ সকলো লৈ সংবাদ মাধ্যমত চলে সৰব আলোচনা। নিজস্ব ষ্টাইলেৰে কাম কৰা হিমন্ত বিশ্ব শৰ্মাক সাধাৰণ জনতাই ভাবে এজন ক্ষমতাবান আৰু অতি সক্ৰিয় নেতা। বিশেষকৈ বিভিন্ন ক্ষেত্ৰত তেওঁৰ তৎপৰতা, পৰিকল্পিতভাৱে কৰা কৰ্মকাণ্ডই তেওঁৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি কৰিছিল। বিশেষকৈ কৰোনাৰ যি ভয়াৱহ সময়ত হিমন্ত বিশ্ব শৰ্মাই যি তৎপৰতাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগ চম্ভালিছিল সেয়া যথেষ্ট লক্ষণীয় আৰু প্ৰশংসাৰ যোগ্য আছিল। একেদৰে কিন্তু পৰৱৰ্তী সময়ত নিৰ্বাচনৰ আগে আগে তেওঁ কৰোনাক লৈ যি মন্তব্য কৰিছিল, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰা মন্তব্যত তেওঁ গোটেই দেশজুৰি সমালোচনাৰ জোৱাৰ উঠিছিল। সূক্ষ্মভাৱে প্ৰতিটো দিশ পৰ্যবেক্ষণ আৰু পৰিস্থিতি অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ তেওঁ কিন্তু যথেষ্ট পৰিপক্ক। সাধাৰণ লোকে কি বিচাৰে সেয়া তেওঁ অনুভৱ কৰিব পাৰে। সেই ধৰণেই এজন বাকপটু নেতা হিচাপে ক'ত কেনেকৈ উত্তৰ দিব লাগে সেয়াও তেওঁ ভালদৰে জানে। কলেজত পঢ়ি থকা দিনত তাৰ্কিক হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট নাম আছিল। হিচাপ নিকাচ কৰি প্ৰতিটো কামত হাত দিয়া হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতা আৰু তেওঁ কোৱাৰ দৰে সপোনৰ অসমখনক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন কৰি গঢ়াৰ ক্ষেত্ৰত তেওঁ কিদৰে আগবাঢ়ে সেয়া অতি লক্ষণীয় হৈ পৰিব। সাধাৰণ মানুহৰ বহু আশা আছে। বিশেষকৈ তেওঁৰ দৰে এজন দক্ষ ৰাজনীতিবিদৰ পৰা সাধাৰণ ৰাইজে বহুত আশা কৰে আৰু সকলোৱে বিশ্বাস কৰে যে তেওঁ হয়তো ৰাজ্যখনক যথেষ্ট উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আগলৈ আগুৱাই লৈ যাব। বহুতে ক'ব খোজে যে অসমত যদি কোনোবাই বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে সেয়া হ'ব একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা। অতি দক্ষ আৰু কঠোৰ শ্ৰম কৰিব পৰা ক্ষমতা থকা হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আশাবোৰ আৰু অসমখনক লৈ থকা সপোনবোৰৰ ক্ষেত্ৰত সফল হ'ব পাৰে নে নোৱাৰে সেয়া সময়ে ক'ব। এটা কথা তেওঁ ৭-৭ও স্বীকাৰ কৰিব যে তেওঁ যথেষ্ট দক্ষ আৰু কৰ্মপটু আৰু তেওঁ যথেষ্ট কষ্ট কৰিব পাৰে। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আমাৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়েও আমাৰ অসমখনক আগুৱাই লৈ যাওক। তেওঁ ৰাজনৈতিক জয়যাত্ৰা অব্যাহত থাকক। ধন্যবাদ।